হেল্ল' এভৰিৱান, আজি ওলাইছোঁ মই বিয়া খাবলৈ। এফালে মই পূৰা সাজি কাচি ৰেডি হৈ লৈছোঁ বিয়া ঘৰলৈ যাবলৈ আৰু গৈ আছোঁ এফালে আৰু আহি পাই গ'লোহি ফাইনেলি বিয়া ঘৰত। আৰু বিয়া ঘৰত আহি পৰা অলপ পাছতে আমি গ'লোঁ ভাত খাবলৈ। জীৱনত মই প্ৰথমবাৰ ইমান দীঘলীয়া লাইন পাতিছোঁ, তাকো ভাত খাবলৈ বিয়া ঘৰত। যেনে তেনে থালিখন পালোঁ আৰু এফালে কি পাইছোঁ একমৰ পৰা লৈ গৈ আছোঁ আৰু লাষ্টত ফাইনেলি মোৰ থালিখন সম্পূৰ্ণ হ'ল। আমি ভাত খোৱাৰ পাছতেই গ'লোঁ পাণ খাবলৈ বুলি। আৰু এইগৰাকীয়ে হৈছে কইনা। যিহেতু 1 মিনিটৰ ভিডিঅ' হয়, এইটো গোটেইবোৰ দেখাব নোৱাৰি, লং ভিডিঅ' এটা আহি আছে, অতি সোনকালে চাব আপোনালোকে সকলোৱে। আমি বৰ বেছি দেৰি নকৰিলোঁ, সোনকালে আহি দিলোঁ ঘৰলৈ। আৰু যিহেতু আমাৰ লগত পোৱালি গৈছিলে, ঠিক আছে আজিলৈ এৰিছোঁ সকলোকে, বাই বাই।